গাহৰি খামেই আৰু এইটো তেল হাঁহ লাগিছে তো ফ্ৰেণ্ড লাই শাক আৰু গাহৰি মাংস একদম নিজৰ পচন্দ মতে বনাইছোঁ আজি বহুত ধুনীয়া লাগিব খাই আৰু আপোনালোকক দেখুৱাম ভাতৰ লগত খাই কেনেকুৱা লাগে কাঠ মাংস আচ্ছা খাওঁ লাগিছে নি খাওঁ লাগিছে আমি আহোম মানুহ হয় গাহৰি খামেই আৰু অলপ তেল কি দেখো বাছি লৈছোঁ ले लो এইটো তেল হাঁহ লাগিছে নহ'ব নিজে পইচা আনি খওক নিজে পইচা আনি খা পইচা নাই যদি বাদ দে আমাৰ পইচা আছে আমি খাইছোঁ কেজি কেইটকা জান 340 টকা দম আছে খাবলৈ এইটো চাহ
টেষ্টি হৈছে তো ভিডিওটা আজি ইমানেই